সার্টি রায়, সুমিত্রা মন্ডল, সাদা বর্মন, গ্যাস ট্যাঙ্কি দিছে, গ্যাস চুলা দিছে আৰু 500 টকা যে কিবা খবৰ একাউণ্টত সোমাই দিছে আৰু হিচাপ নাই। বান্দে হঠাৎকৈ এইটো আজি প্ৰগ্ৰামটো কৰিলোঁ, কিয় আমাৰ ৰাজ্যিক সভাপতিয়ে আমাক যোৱাকালিয়ে ক'লে, পৰহিয়ে ক'লে যে আমাৰ যে SC মৰ্চাৰ নেতৃত্বত আমাৰ কোকৰাঝাৰত SC মানুহবিলাকে জইন কৰিব খুজি আছে, আপোনালোকে কৰি দিয়ক। সেইবাবে মই আজি এই প্ৰগ্ৰাম আমাৰ কোকৰাঝাৰ জিলা সভাপতি SC মৰ্চাৰ সভাপতিৰ নেতৃত্বত সুনীল দাস আৰু আমাৰ যে দলৰ যে বিষয়বৰীয়াৰ লগত আলোচনা কৰি আমি আজি এই যোগদান কাৰ্যসূচী কৰিলোঁ। কাৰণ বিগত 17 বছৰত হাগ্ৰামা মহিলাৰীৰ আমাৰ SC মানুহে বিশাল ডিপ্ৰাইভ কৰি আহিছে। সেইটোভাৱে আমি আজি আমাৰ সেই দলৰ পৰা BPF দলৰ পৰা আজি শতাধিকৰ ওপৰত আমাৰ আজি BJP দলত যোগদান কৰিলে। আপোনালোকে জানেই আমি SC মানুহ পিছপৰা, কিন্তু আমাৰ ইয়াৰ পৰা চাৰ্কিট হাউচ 1 কিলোমিটাৰৰ অলপ বেছি হ'ব। আজি চন্দন ব্ৰহ্ম, প্ৰমীলাৰালী ব্ৰহ্ম এইটো সমষ্টিৰ পৰাই বাৰে বাৰে জিতি আছে, কিন্তু আমাৰ SCৰ কথা তেওঁ WBC মিনিষ্টাৰ থকাৰ সত্ত্বেও আমাৰ SCৰ কথা চিন্তা কৰা নাই। আমি বহুবাৰ তেওঁৰ তাতে গৈছোঁ, আবেদন নিবেদন কৰিছোঁ। আমি এইটো গাঁৱৰ গাঁওবুঢ়াও আছিলোঁ, তেতিয়াও আমি গৈছোঁ, কিন্তু আমাক একো পাত্তা দিয়া নাই। সেইকাৰণে আমি BJPৰ লগত যোগাযোগ কৰিছোঁ। আজি আমি ৰাজ্যিকত আমি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সম্পাদকৰ দায়িত্ব আছোঁ, আৰু আমি এই এতিয়া UPPL আৰু BJPৰ যে মিত্ৰ, এই মিত্ৰজোঁটা আমাৰ SCৰ দিশত উন্নতি হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু আমি আমাৰ যে প্ৰমুখৰ নেতৃত্ব BTC যিটো আমাৰ নেতৃত্ব, তেওঁক আমি বিশ্বাস আৰু আশাৰে লৈছোঁ যে আমাৰ SC মানুহৰ উন্নতি হ'ব। থেংক ইউ। সন্মানীয় ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আৰু দলৰ শীৰ্ষ নেতৃত্বই যোৱা 6.5 বছৰত কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ 4.5 বছৰত অসম চৰকাৰৰ যিবিলাক সৰ্বব্যাপী আঁচনি হৈছে, সেই আঁচনিৰ ভিত্তিত সফল ৰূপায়ণৰ ভিত্তিত আৰু সংগঠনৰ ওপৰত ভিত্তি কৰি 100+ লক্ষ্য স্থিৰ কৰিছে যে ভাৰতীয় জনতা পাৰ্টি যোগ মানে মিত্ৰজোঁট আৰু 100+ আসন লৈ এবাৰ আমি 126ৰ ভিতৰত 100ৰো অধিক আসন লৈ আমি চৰকাৰ গঠন কৰিম। আৰু এই লক্ষ্যত উপনীত হ'বলৈ আমাৰ যিমানবোৰ আঁচনিৰ সফল ৰূপায়ণ হৈছে, সেই আঁচনিবিলাকৰ প্ৰচাৰ প্ৰসাৰ আৰু ৰাইজক অনুভূত কৰাৰ কাৰণে, ৰাইজৰ লগত থকাৰ কাৰণে, ৰাইজৰ আনন্দিত হোৱাৰ কাৰণে আমাৰ এনেদৰে কাৰ্যসূচী চলি আছে। আৰু SC মৰ্চাই আমি দিনে নিশাই আমি এই লক্ষ্যত উপনীত হ'বলৈ, লক্ষ্যত দলক উপনীত কৰাবলৈ আমি লাগি আছোঁ। তাৰ কাৰণে ঘৰে ঘৰে যোৱা কাৰ্যসূচী, একেলগে সমগ্ৰ জিলাত মণ্ডলত চাইকেল ৰেলী, আজি বৰপেটাত বিশাল চাইকেল ৰেলী হৈ যায়। যোগদান কাৰ্যসূচী যোৱা 9 তাৰিখে সমগ্ৰ জিলাত, আমাৰ 39খন সাংগঠনিক জিলা আছে, 39খন জিলাত 33,000 লোকে যোগদান কৰিছে। আৰু আমি মণ্ডল পৰ্যায়লৈকে এই যোগদান কাৰ্যসূচী লৈ গৈছোঁ। আৰু তাৰে আজি অংশ এই কোকৰাঝাৰৰ এইটো মণ্ডল পৰ্যায়, একেবাৰে আমাৰ তৃণমূল পৰ্যায়ৰ আমাৰ সংগঠন, বুথৰ ওপৰত মণ্ডল থাকে। এই মণ্ডলতো আমি আহি আজি কোকৰাঝাৰত আজি প্ৰায় শতাধিকৰ অধিক লোক আজি আমি ইয়াত যোগদান কৰিবলৈ সক্ষম হৈছোঁ। এয়া ৰাইজৰ আশীৰ্বাদ BJPৰ প্ৰতি, আৰু ৰাইজে এখন লক্ষ্যত উপনীত কৰাব। ভাৰতীয় জনতা পাৰ্টি আমি সদায় কওঁ সৰ্বব্যাপী সৰ্বস্পৰ্শী আঁচনি। 8টা ৰিজাৰ্ভ ছিট আছে। 8টা ৰিজাৰ্ভ ছিটত যিখিনি মিত্ৰজোঁটৰ লগত আলোচনা হয়, যিখিনি ছিট আমাৰ থাকিব, সেইটোত অভিয়াছলি SC মানুহ থাকিব। আমি কাম কৰি যাওঁ, দলে চকু ৰাখে, দলে যাকে টিকেট দিয়ে আমি সেইদৰে আগবাঢ়িম। আমাৰ কোনো নিৰ্দিষ্ট দাবী নাই। আমাৰ মাজৰে পৰা হয়তো দলে যদি কাৰোবাক চিন্তা কৰে, নিশ্চয় টিকেট দি আগবাঢ়ি লৈ যাব। আমাৰ কিমান থাকিব সেইটো মোৰ এখতিয়াৰৰ বিষয় নহয়। ৰাজ্যিক সভাপতি প্লাছ আমাৰ কেন্দ্ৰীয় ৰাজ্যিক শীৰ্ষ নেতৃত্বই আলোচনা কৰিব কেনেদৰে কি মিত্ৰজোঁটে কাক আসন আগবঢ়ায়।